হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল সুস্মিতা মইনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চিকেনৰ এটি সুন্দৰ ৰেচিপি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। চিকেন ৰেচিপিটো মই কেনেকৈ বনাওঁ আৰু ইয়াৰ বাবে কি সামগ্ৰীৰ প্ৰয়োজন হ'ব চাওঁ আহকচোন। ইয়াৰ বাবে মই 500 গ্ৰাম ব্ৰইলাৰ মাংস ভালকৈ ধুই বাতি এটাত লৈ লৈছোঁ। এয়া জলকীয়া আৰু আদা নহৰুৰ পেষ্ট লৈ লৈছোঁ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। মিঠাতেল 4 চামুচমান লৈ লৈছোঁ। প্ৰয়োজন হোৱা মছলাখিনি এনেকৈ লৈ লৈছোঁ। এয়া হালধি এচামুচ, জলকীয়া গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, নিমখ সোৱাদ অনুসৰি লৈ লৈছোঁ। মিট মছলা এচামুচ আৰু গৰম মছলা এচামুচ লৈ লৈছোঁ। এয়া বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ। তেজপাত দুখিলা আৰু দুটা মিডিয়াম সাইজৰ আলু এনেকৈ কাটি লৈছোঁ। বাতি এটাত 4 চামুচমান দৈ লৈ লৈছোঁ। এতিয়া দৈখিনি মাংসৰ লগত এড কৰিম। এচামুচ মিট মছলা, এচামুচ জিৰা গুড়ি, এচামুচ জলকীয়া গুড়ি, নিমখ সোৱাদ অনুসৰি, হালধি এচামুচ, আদা নহৰুৰ পেষ্ট 2 চামুচ, জলকীয়াৰ পেষ্ট 2 চামুচ, আৰু অলপ সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু 2 চামুচমান মিঠাতেল। এই গোটেইখিনি মাংসৰ বাতিটোত এড কৰিলোঁ। এতিয়া গোটেইখিনি মাংসৰ লগত ভালদৰে মিহলাই লৈ 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিম। এনেদৰে মাংস মেৰিনেট কৰি ৰাখিলে খাবলৈ খুবেই সোৱাদ লগা হয়। মাংসখিনি 1 ঘণ্টা হৈ গ'ল মেৰিনেট কৰি থোৱা। এতিয়া কেৰাহী এখন গৰম কৰি মিঠাতেল অলপ দি দিলোঁ। তেল গৰম হোৱাত কাটি থোৱা পিঁয়াজখিনি দি অলপমান লৰাই দিলোঁ। আৰু 3 খিলা তেজপাত দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম। এয়া চাওক, পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈছে। কাটি থোৱা বিলাহীখিনি এতিয়া দি দিলোঁ। আৰু হেতাৰে লৰাই 3 মিনিটমান সময় ভাজিলোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি কেৰাহীত দি দিলোঁ। মাংসখিনি ভালদৰে লৰাই 5 মিনিটমান ভাজিলোঁ। মাংসখিনি সিজিবলৈ অলপ সময়ৰ কাৰণে এতিয়া ঢাকনিখন দি দিলোঁ। 5 মিনিটমান পিছত ঢাকনিখন গুচাই ভালদৰে এবাৰ লৰাই দিলোঁ।
এতিয়া কাটি থোৱা আলুখিনিও দি দিলোঁ আৰু ভালদৰে লৰাই ভাজি লওঁ। আকৌ মাংসখিনি 5 মিনিটমান সিজিব দিম। পাঁচ মিনিট পিছত ঢাকনিখন গুচাই চালোঁ। এনেদৰে হেতাৰে লৰাই আৰু অলপ সময় ভাজি লওঁ। এয়া চাওক, মাংসৰ কালাৰটো ইমান ধুনীয়া হৈছে। মাংসখিনি প্ৰায় ভজা হৈ গ'ল। এতিয়া মই পানী এড কৰিলোঁ। আৰু ভালদৰে লৰাই দি ঢাকনিৰে ঢাকি দিলোঁ। প্ৰায় 5 মিনিটমান পিছত ঢাকনিখন গুচাই চেক কৰিলোঁ আৰু ভালদৰে এবাৰ লৰাই দিলোঁ। মাংসখিনি প্ৰায় হৈ গ'ল। এইখিনি সময়তে মই গৰম মছলা এচামুচ দি এবাৰ লৰাই দিলোঁ। এতিয়া গেছটো অফ কৰি দিলোঁ। এয়া চাওক, মাংস খাবলৈ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ বাটি এটাত উলিয়াই ল'লোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই।